everyone, welcome back to my channel. বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' দিওঁ বুলি আহিলোঁ। আমি এফালে ফুৰিবলৈ যাব ওলাইছোঁ, তাকে আপোনালোকক অকমান দেখাই যাওঁ বুলি ভাবিছোঁ। চাই যাওকচোন ভিডিঅ'টো আগলৈ। আমি এতিয়া আহি পালোহি তিনচুকীয়া আৰু তিনচুকীয়াত এখন দোকান আছে মানে চাহৰ দোকান, অকল চাহ স্পেচিয়েল এখন চাহৰ স্পেচিয়েল দোকান। ইয়াত বোলে ভাপতে চাহ বনায়। আজি প্ৰথম খাইছোঁ মই। দোকানখনৰ নাম হ'ল ৰিচ টি। আপোনালোকে যদি তিনচুকীয়া কেতিয়াবা আহে, তিনকুণীয়াত আছে, এখন খাব পাৰে। খুব ধুনীয়া চাহ হয়, চাহ বনায়। আমি একাপ চাহ খাই আকৌ আৰম্ভ কৰিম আমাৰ যাত্ৰা। আমি একচুৱেলি গৈ আছোঁ আজি মাৰ্ঘেৰিটা। এইখন তিনচুকীয়া টাউন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। টাউনৰ অকণমান মাজতে ৰখিবলগীয়া হ'ল আমাৰ। তিনচুকীয়া টাউন পাৰ হৈ আমি এতিয়া গৈ আছোঁ মাৰ্ঘেৰিটা। একচুৱেলি আমি গৈ আছোঁ আজি মাৰ্ঘেৰিটা ইংথং। তাত এখন চিংফো ইক' লজ বুলি লজ এখন আছে। তাত ফুডিং লজিং দুয়োটাই হয়। খুব ধুনীয়া বুলি শুনিছোঁ আৰু মানে ফটোতহে দেখিছোঁ। আজি গৈ আহোঁ বুলি ভাবিলোঁ, সেয়ে আমি গৈ আছোঁ এতিয়া চিংফো ইক' লজ। এখন মাৰ্ঘেৰিটা আৰু পেঙেৰি ৰোডত আছে। এতিয়া গৈ পাইহে দেখিম কেনেকুৱা লাগে, কি হয়। চাই যাওকচোন আগলৈ আৰু। এয়া এতিয়া আমি আহি পালোহি। পালোহি বেটা হা। আমি এতিয়া উঠি যাম বলে। পালোহি দেই আমি আহি ইয়াত। তোমাক কৈ দিলে ৰিচিপশ্যন নেকি? মজা, চব খাম আজি বুজিছে। পালোহি, দেখিছে ইমান ধুনীয়া।
দিয়া মই কওকচোন দাদা ফটো মাৰিব কৈছোঁ এইটো দাইল হয় কলডিল কৈ দিয়া দেখুৱাই আপুনি কৈ যাওক বহি পিনে কৈ যাওক মই শুনি আছোঁ এইটো দাইল কলডিল বইল চিকেন বইল শাক ভাজি কি হয় শাক ভাজিটো এইটো মানে ইয়াৰ লোকেল লোকেল শাক হয় পৰ্ক ড্ৰাই চালাড আলু পিটিকা সেইটো ট্ৰেডিশ্যনেল থালি এইটোৰ চাটনিটো ক'ত ক'লে চাটনিটো আলু পিটিকা আৰু ইয়াত জলকীয়া চাটনি আছে এইটো নিমখ চাগে হৈ যাব তুমি এতিয়া আমি খাই বৈ অকণমান ফুৰিছোঁ আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু গধূলিও হ'ল যিহেতু ব'লা যাম এওঁলোক গৈ আছে আগে আগে এখন ইংথং ভিলেজ বুলি কয় ইয়াত নাইট ষ্টেও কৰিব পৰা যায় এয়া আহি আছে মানস এতিয়া আমি ঘূৰি আহি মাকুম পালোহি আৰু ৰাস্তাতে মানে পালোঁ আমি পাটকাই ৰিজৰ্ট আৰু বেটাও ক'লে অকণমান খেলি যাওঁ বুলি আৰু এখেতেও ক'লে সোমাই যোৱা একেবাৰে বেটাও খেলি ভাল পাব বুলি সেইকাৰণে সোমালোঁ তাতে ইয়াক অকণমান খেলাওঁ বুলি বৰ ধুনীয়াকৈ ৰাখিছে মানে ধুনীয়া এখন ৰিজৰ্ট পাটকাই ৰিজৰ্ট মাকুমত আছে এখন লাগিছে না এতিয়া অকণমান দেৰি খেলাৰ পিছত বেটা টোপনিও ধৰিছে এতিয়া আমি ইয়াৰপৰা ওলাই আছোঁ এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় এতিয়া আমি ডিব্ৰুগড় আহি পালোহি আৰু আহি পাই একাপ চাহ খাওঁ বুলি সোমালোঁ চাই মামা এখন চাহৰ স্পেচিয়েল দোকান এখন আছে নালিয়াপুলত এখন মাটিৰ কাপত দিয়া হয় চাহটো ইয়াত বিভিন্ন ধৰণৰ চাহ পোৱা যায় আৰু আজি মই দুখন স্পেচিয়েল চাহৰ দোকানত চাহ খালোঁ আপোনালোকে আহি ট্ৰাই কৰিব ইয়াত খুব ধুনীয়া ধুনীয়া চাহ পোৱা যায় ইয়াত আমি খালোঁ আদ্ৰক মছালা চাই আৰু ব্লু টি গ্ৰীণ টি তন্দুৰী চাহ আপোনালোকে সকলোৱে ইয়াত এবাৰ ট্ৰাই কৰিব পাৰে চাহ টা খাই আমি এতিয়া ঘৰলৈ বুলি আগবাঢ়িছোঁ আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰিছোঁ
আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।